কৃষ্ণ জয়গুৰু শংকৰ। আজি আমি সকলোৱে ভাৰত চৰকাৰৰ আমি আদেশ মানিছোঁ, অসম চৰকাৰৰ আমি আদেশটো মানিছোঁ। আজি জনতাৰ কাৰ্ফিউ দিছে। কৰোণা ভাইৰাছৰ বাবে সজাগতামূলক আজি জনতাৰ কাৰ্ফিউ আমি সকলোৱে মানা উচিত। কিয়নো আজি এই মহামাৰীৰ সদৃশ এই ৰোগে সমগ্ৰ ভাৰতবৰ্ষতে এক আসন্ন পৰিৱেশৰ সৃষ্টি কৰিছে আৰু সকলোৰে মাজত শংকিত কৰি তুলিছে। আমি এই শংকিত কি কাৰণত শংকিত হৈছে, আমি কেনেধৰণে এই ভাইৰাছৰ লগত মুখামুখি হ'ব পাৰোঁ, তাৰ কাৰণে আজি আমি অকণমান, যিহেতু আজি দিনটোত আজি বিশেষ কোনো কাৰ্যসূচী নাই, সেয়া ফেচবুকৰ মাজেৰে বা সামাজিক মাধ্যমৰ জৰিয়তে আপোনালোকৰ মাজলৈ আহিছোঁ। আচলতে আমি কৰোণা ভাইৰাছৰ প্ৰতিষেধক হিচাপে আমি বিশেষভাৱে আমি হাত ধুবৰ কাৰণে আমাক কৈছে হেণ্ড চেনিটাইজাৰ কৰিব লাগে। কিন্তু গাঁৱৰ মানুহে হয়তো হেণ্ড চেনিটাইজাৰ বিচাৰি পোৱা নাই। খাৰেৰে হ'লেও, কাপোৰ ধোৱা চাবোনেৰে হ'লেও বা যিকোনো প্ৰতিষেধকভাৱে আমি হাতখন পৰিষ্কাৰ কৰি ৰাখিব লাগে। আৰু 2 নম্বৰ কথাটো হৈছে আমি মুখত মাস্ক পিন্ধিব লাগে। আমি বতাহত এই ৰোগটো বিয়পি নাহে বুলি কৈছে যদিও আমি মাস্ক পিন্ধাটো অতিকৈ জৰুৰী। বিশেষকৈ আমি যদি মাস্কখন ইমান 350 বা 400 টকালৈকে পৰ্যন্ত আজিৰ তাৰিখত দাম হৈছে, একাংশ অসাধু ব্যৱসায়ীয়ে মাস্কৰ ব্যৱসায়টো বা চেনিটাইজাৰৰ দামটো অতি মাত্ৰাত লোৱাৰ বাবে মই সেইকাৰণে আপোনালোকক উল্লেখ কৰিছোঁ যে খাৰেৰে হ'লেও আমি হাতখন ধোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু মাস্কৰ সলনি আমি ৰুমাল এখন হ'লেও আমি মুখত মাৰি থকাটো আমাৰ প্ৰয়োজন। কিন্তু অকল মাস্ক বা আমি হাত ধুই থাকিলেই নহ'ব। আমি ৰোগৰ আমি যদি আমাৰ বডিটোত ভাইৰাছে, সেই ভাইৰাছ যিকোনো ভাইৰাছ, অকল মই কৰোণা ভাইৰাছ বুলিয়ে ক'বলৈ যোৱা নাই, আমি যিকোনো যদি এই ফাগুনৰ মাহ বতাহত বিভিন্ন ধৰণৰ ভাইৰাছ আমাৰ বডিলৈ আহিব পাৰে, আমাৰ দেহলৈ আহিব পাৰে। এই ভাইৰাছক আমি নিৰ্মূল কৰিবৰ কাৰণে, ভাইৰাছৰ সৈতে আমাৰ শৰীৰটোৱে যুদ্ধ কৰিবৰ কাৰণে আমাৰ শৰীৰটোক লাগিব আমাৰ এটা শক্তি লাগিব, যিটো শক্তি আমাৰ বডিৰ যিটো আমাৰ শক্তি, সেই শক্তিটো বৃদ্ধি কৰিবৰ কাৰণে, আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো আমাৰ বঢ়াই তুলিবৰ কাৰণে আমি সদায় আমাৰ ঘৰৰ বাৰীৰ পিছফালে থকা পাচলিৰ পৰা আমি পাব পাৰোঁ। আমাৰ মানিমুনি আছে, আমাৰ ভেদাইলতা আছে বা আমাৰ যিকোনো শাক পাচলি, ঔষধি গুণযুক্ত শাক পাচলি আমি খোৱাটো প্ৰয়োজন, আমি খাব লাগে। তাক বাহিৰেও আপোনালোকে জানে যে ছালকুঁৱৰী এটা বিশেষ ভূমিকা আছে। ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত ছালকুঁৱৰীৰ ভূমিকা যথেষ্টখিনি আছে। আৰু ছালকুঁৱৰী ইংৰাজীত কোৱা হয় এল'ভেৰা। আমি এল'ভেৰা জুইচ আমি খাব পাৰোঁ। বজাৰত আমি এল'ভেৰা জুইচ বিভিন্ন কোম্পানীৰ আছে, বিভিন্ন কোম্পানীৰ এল'ভেৰা টেবলেট আছে, আমি ল'ব পাৰোঁ। নিমটো এতিয়া আমাৰ ঘৰৰ পিছফালে থকা নিমৰ পাতবোৰ এতিয়া টেবলেট হৈ আহিছে বা জুইচ হৈ আহিছে। গতিকে আমি সেই পাতটো হ'লেও খাব লাগে। নিমৰ পাত খোৱাটো আমাৰ এতিয়া বৰ্তমান আমাৰ নিত্য নৈমিত্তিকভাৱে আমি খোৱাটো আমি কৰিব লাগে। আৰু লগতে ঠিক তেনেকুৱাকৈ আছে আপোনাৰ আমলখি আমি ৰস খাব পাৰোঁ। আমলখি ৰসে আমাৰ ভিটামিন চিটো অধিক পৰিমাণে আমাৰ দেহত দিয়ে আৰু ৰোগৰ লগত, বীজাণুৰ লগত যুঁজ কৰিব পৰা ক্ষমতাটো আছে। আমলখিটো আমি ইমান কম দামত সুলভ হিচাপে আমি বজাৰত পাওঁ, কিন্তু আমি সেই আমলখিটো এতিয়া আমি আকৌ টেবলেট হিচাপত পাওঁ, জুইচ হিচাপত পাওঁ। যদি আমি বাৰীৰ পিছফালৰ আমাৰ ঘৰত থকা আমলখিটো আমি খাবলৈ যদি আমি ঘৰতে আছে, আমি যদি অৱহেলা কৰোঁ, তেতিয়াহ'লে আমি কিনি হ'লেও খাব পাৰোঁ, সেইটোৰ লগত আমাৰ কথা নাই। ঠিক তেনেকুৱাকৈ আমাৰ ত্ৰিফলা আছে। এনেধৰণৰ বস্তুসমূহ আমি যেতিয়া খোৱা আমি ক্ৰমান্বয়ে আৰম্ভ কৰি দিম, তেতিয়া আমাৰ শৰীৰটো নিৰোগী হ'ব আৰু বিভিন্ন ধৰণৰ বীজাণুৰ পৰা আমি হাত সাৰিব পাৰিম। অকল আজি কৰোণা ভাইৰাছ আহিছে, কালিলৈ বেলেগ মহামাৰী আহিব, কিন্তু এই মহামাৰীৰ পৰা আমি বাচিবলৈ হ'লে আমি এতিয়াৰ পৰা আমাৰ জীৱনৰ যিটো জীৱনশৈলী সেইটো আমি সলনি কৰিব লাগিব। আৰু এই সলনি কৰিবলৈ হ'লে আমি নিজে সজাগ হ'ব লাগিব, ওচৰৰ মানুহক আমি সজাগ কৰিব লাগিব। আৰু আমি যিটো দেখিছোঁ যে বজাৰত আমি যিবোৰ বস্তু এতিয়া উপলব্ধ হৈ আহিছে, সকলোবোৰ বস্তুৱেই প্ৰায় বস্তুবোৰে ভেজালৰ দৰে হৈছে। সকলোবোৰ বুলি মই নকওঁ, প্ৰায়বোৰ বস্তু ভেজালৰ দৰে হৈছে। কিন্তু আমি ঘৰুৱাভাৱে কিছুমান বস্তু আমি পাব পাৰোঁ, যিবোৰ বস্তু নিৰ্ভেজাল আৰু যিবোৰ বস্তুৱে আমাক অধিক পৰিমাণে আমাক শক্তি দিয়ে। আমি সকলোবোৰ তেনেধৰণৰ বস্তু খোৱাটো আমি জৰুৰী বুলি ভাবোঁ। আৰু শেষত এটাই কথা কওঁ যে জীৱনত টকা পইচা সা সম্পত্তি বহুত আহিব পাৰে। আজিৰ তাৰিখটোত আপুনি থিয় হৈ যদি চায়, আজি আপুনি কিন্তু টকা পইচাক লৈ আজি আপুনি মূৰ ঘামোৱা নাই। আজি আপুনি কেৱল মূৰ ঘামাই আছে কৰোণা ভাইৰাছক লৈ। আপোনাৰ পৰিয়ালটো সুস্থ থাকক, সমাজখন সুস্থ থাকক, দেশখন সুস্থ থাকক, তাক লৈ আপুনি ব্যস্ত হৈ আছে। বিশেষকৈ টকা পইচাক লৈ আমি ধন দৌলতে আমাক মানুহক একো নিদিয়ে। আমি সদায় মনতে ভাবিব লাগিব স্বাস্থ্যই পৰম ধন। স্বাস্থ্যই পৰম ধন বুলি ভাবি আমি নিজৰ বাবে আমি কথাবোৰ নিজৰ পৰিয়ালৰ মাজত শ্বেয়াৰ কৰিব লাগিব। আৰু তেনেদৰে আমি আগবাঢ়িলে নিশ্চয় সফল হ'ব পাৰিম। মই আজি আপোনালোকক
অকণমানভাৱে আহিছোঁ। কিছুমান যিহেতু আমি ষ্টুডিঅ'ত বা কেমেৰাৰ সন্মুখত বা এনেদৰে অহাৰ আমাৰ অভ্যাস নাই, দুই এটা কথা ক'বতে লাগিব। সকলো আপোনালোকৰ চাব, ফুলবোৰ আঙুলিয়াই দিব। পৰৱৰ্তী সময়ত সুন্দৰভাৱে আপোনালোকলৈ বিভিন্ন ধৰণৰ ভিডিঅ' আগবঢ়াম।